আবে মোৰ নেটৱৰ্ক অহা নাই যে ক'ত মই আছো ন এইটো বে জানো কি কৰি আছে আবে এইটো কি চাইনিজ তোৰ বে জলদি কে নাই নহ'লে নতুন এটা ভাইছ আমাৰ বাইছ হ'ব বে আবে চালে মই বে মুন জোতৰ লগৰ মুন আৰে তোৰ এইটো অৱস্থা কেনেকে হ'ল বে কসমছে বে তোৰ থপৰা আৰু মোৰ ঘৰত থকা নিগনিৰ থপৰা একজেক্ট চেম লাগিছে আরে কেলে আমনি কৈছে কচোন বেচাটো এনে মাৰ খাইছে আকৌ ওপৰত ইয়াত কামুৰি আছো নকচোন বে অকে সৰি অকে হাও আবে কি হ'ল ন কথাটো ক না বে যদি গম পাই যায় যে মই ঝকলা মুণ্ডাৰ গাৰ্লফ্ৰেণ্ডক জোকোৱাৰ কাৰণে সি মোক বজালে তেনেহ'লে ইয়াকতো মই লৈ যাম কৈছোঁ তাৰ ওচৰত তেনেহ'লে ইটো মোৰ লগত তাৰ ওচৰত নাযাব আৰু লগতে ই মোক এনেকুৱা বেয়া বজাব যে মই আৰু উঠিব নোৱাৰা হৈ যাম সেইকাৰণে বেলেগ কিবা এটা ক'ব লাগিব যেন পাইছোঁ কি ক'ম আরে ভাই কি ভাবি আছো রে আর কথাটো কবি নে নক কচোন আমাক কৈছো মানে মই মাৰ খালো বে মাৰ আরে খাৰ পৰা খালি বে মক্কেল এই ঝোকলা মুণ্ডা আছে ঝোকলা মুণ্ডা পৰা মাৰ খালো বে ঝোকলা মুণ্ডা বে এইটো নাম নেকি বে ওরে বে এইটো নাম হয় বে নাম ঝোকলা মুণ্ডা মানে সি ঝোলা খাই খুব ভাল পায় সেইকাৰণে নামটো তাৰ ঝকলা জলকীয়াৰ পৰা হ'ল আৰু মুণ্ডা সি টকলা আছে তাৰ নামটো মুণ্ডা হয় মুণ্ডা ঝকলা মুণ্ডা আবে তাৰ নামটো পৰা লাগিছে দেখোন মহামক্কেল আবে ঝকলা মুণ্ডা আবে ঝকলা মুণ্ডাটো কেলে মাৰিলে কচোন এনেতো নামাৰে নহয় কাকো আবে কিবাটো কাৰণ আছে চাগে ন তই কিয় কৈলি চাগে ন সেইকাৰণেতো মাৰ খালি মানে যে সি মোৰ ৰাস্তাত দেখিলে আৰু বহুত কাইকি ইনচাল মাৰিলে বহুত কাই গ'লে কিন্তু মই একো নকৰিলোঁ মই চুপচাপ গৈ থাকিলোঁ আবে ইমান ইনচালটো খাই মাৰ খাই গ'ল ছেট সেইবোৰ বাদ দে নাই সেইবোৰ গুলি মাৰচোন সেইবিলাক পিছত তাৰপিছত কচোন তাৰপিছত কি হ'ল সি তোকো চিনি পায় তাৰপিছত সি মোক ক'লে যে তাৰপিছত কি ক'লে তাৰপিছত সি মোক ক'লে যে কি হ'ল তই নৰখিলি যে তাৰপিছত ক'লে যে তোক কি জলদি মাতিছে নেকি ব্লজআপ দিবলৈ বুলি চালা তাৰ ইমান দম এইটো কথা শুনাৰ পিছত মোৰ মাথা বেয়া হৈ গ'ল আৰু তাৰপিছত মই লগে এটা মাৰিব গৈছোঁ আৰু মাৰিব যোৱা টাইমতে মোৰ হাগা লাগি গ'ল বে পেণ্টত হাগিলি চাগে তো ফাৰ্ষ্টত মাৰ খালোঁ তাৰপিছত পেণ্টত হাগি পালোঁ সেইকাৰণেতো আহোঁতে মোৰ দেৰি হ'ল সেইকাৰণেতো আৰে কি ভাবি আছো তাক ফোন লগা চালা মোৰ লগৰটোকো মাৰিলে আৰু সেইটোকো হগুৱাই মাৰিলে হা সি খতম আজি সি খতম অঁ দে চালা ঝকলা মুণ্ডা কি চালা দম পাইছে নেকি বেটু হা মোৰ লগৰ মাৰিব আহিছ চিনি পাইছ নাই মই কোন হা চিনি পাইছ নাই তোক গৈ তোৰ ফুটি থৈ আহিম মই বহুত কপি কৈছে মাথাতে গম পোৱা গৈছে তোৰ কিমান কপিছ ভয় নকৰ বেছি নেমাৰো দেই বাচি যাবি থ অল আৰু জংগু কবচান খান আজি তাক মাৰি ফুটিয়ে দিম বাপেকে চিন্না বেং বহ A few moments later. চালা মই 20 বজাত পোৱা চেলৰ দৰে বস্তুৰ দৰে তাৰ লগত এটা ফ্ৰিজ এনেকুৱা হয় নাই সেনেকুৱা আজি এটা মাৰ লগত আৰু এটা মাৰ ফ্ৰী পালোঁ মই কি 20 বজাত পোৱা মাৰটো নেকি চালা তই ক'ব পৰা নাছিল নেকি সিহঁতি অকলে নাই বুলি হা আৰু লগতে সিহঁতি জিম বয় চবেই মিলি ধুলে এইটো হাত দিন লৈ কিনে ক'ত মাৰিব যাম কচোন আমি হা আবে তহঁতি মাৰিব গৈছিলি মাৰ খাব গৈছিলি বে আৰু চালা আমি তই ক'ত পলাই গ'লি হা চান্সতে এৰি পলাই গুচি গ'লি চালা চব লগৰবিলাক খাৰামি বে মোৰ আৰে তইতো মোক কৈছিলি ন সেইকাৰণে মই গুচি গ'লো খানিবলৈ কবৰস্থান ঝকলা মুণ্ডা আকৌ পলাই আহিছে বে আকৌ মাৰিব চাগে আজিতো মৰিলো চাগে ভাই ফোনটো তই উঠা আৰু ক'লে যে আমি হস্পিটেল পাই গ'লো বুলি কৈ দে আৰু কৈ দে যে আমি আধা মাহ হ'লো বুলি কৈ দে প্লিজ হেল্ল' মই ঝকলা মুণ্ডাই কৈছিলোঁ আৰু নাভাবি যে মই তহঁতক চৰি ক'ব ফোন কৰিছোঁ চৰি ক'ব ফোন কৰা নাই তহঁতক ভালৰ কাৰণে ফোন কৰিছোঁ কাৰণ মই ক'ভিড টেষ্ট কৰিছিলোঁ আৰু ৰিপৰ্টটো আজি আহিলে আৰু মোৰ কৰ'ণা পজিটিভ পালে সেইকাৰণে আজি তহঁতৰ পজিটিভ পাই যাব পাৰে
কাৰণ তহঁতিও মোৰ পৰা পুৰা ৰাম ঠাই খাইছিলি হ'ব ফোনটো ৰাখিছোঁ साला मार तू खालू अरे फिर कोरोना पाई गलू बे अरे मु हार्ट दिल भी कैसे अबे 10 फैन मक्केल दिल गातो न होय लैपटॉप থাকে বে তো তোহৰ লগত মই আছো अबे তহতি মানে তোহৰ কোন থাকে মোৰ কোন লাভ अबे তহতি মাৰ খালি তহতি মৰিলে আকৌ কোৰোনা লৈ গেল লগতে মুখ মাইছো গাইজ ভিডিঅ'টো কেনে লাগে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ' ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি নাপাহৰিব আৰু যদি আপোনাৰ আমাৰ চেনেল নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেলেগ এটা ভিডিঅ' আমাৰ ভিডিঅ' পাই থাকে বেয়া নাথাকিছে আজি ইমান নাপাওঁ তেতিয়াহ'লে বাই আৰু জয় অসম